Hi friends, welcome back to our channel Bobita's Kitchen and Vlog. या बेड হয় মই এনেকৈ পিস কৰি লৈছো যেনেকুৱা সাইজত কৰে পিসটো কৰিব পাৰে या চাৰিটা ডিম লৈছো ডিমত এতিয়া নিমখ দিছো আৰু অকণমান মিক্স কৰি থোৱা মছলা দিম মই আৰু অকণমান জলকীয়া গুড়ি দিছো या ধুনীয়াকৈ ফেটি লম ফেটি লৈ পেলাই তাতে ব্ৰেড কি পিস লেটিয়াই ফ্ৰাই কৰিম या ধুনীয়াকৈ ফেটা হৈ গৈছে আৰু নেফেটিলেও হ'ব আৰু এতিয়া বেডখিনি ধুনীয়াকৈ এনেকৈ লেটিয়াই ফ্ৰাই কৰি ল'ম বহুতে টেষ্টি ইউনিক ৰেচিপি হয় টেষ্টি হেল্দি तो सुई दीजिएगा जैसे এয়া চাওক আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবচোন লাইক কমেন্ট শেয়াৰ কৰিব আপোনালোকে কেনেকুৱা পালে কমেন্টত জনালেহে মোৰ ভাল লাগিব মনটো সদায় একেদৰে বনাই খাই থকাতকৈ এনেকৈ নতুন ৰেচিপি কিছুমান বনাই খাব লাগে বহুত ভাল লাগে আপোনালোকে ট্ৰাই কৰিবচোন ৰেচিপিটো এয়া ফ্ৰাই কৰি হৈছে এনেদৰে ফ্ৰাই কৰি লৈছোঁ সকলোখিনি একেলগে ফ্ৰাই কৰি ল'ম গোটেইখিনি ফ্ৰাই কৰি থকা নেদেখুৱাওঁ কাৰণ দেৰিও হৈ যায় দীঘল হৈ যায় ৰেচিপিটো এয়া এতিয়া এইখিনি ফ্ৰাই কৰিম এনেদৰে এয়া দেখিছেনে ধুনীয়াকৈ ব্ৰেড কাটি লৈছোঁ এনেকৈ পিচ পিচকৈ সেইটো বনাই ল'ব পাৰি এনেকৈ মই বনাই লোৱা নাই ব্ৰেড আছিলে ব্ৰেড কাটি লৈছোঁ তাৰপৰা ডিম লৈছোঁ 4টা তাতে অকণমান মছলা দিছোঁ মছলা দি নিমখ হালধি অকণমান দি বহুত ধুনীয়া হয় খাবৰ কাৰণে চাইডকেইটা অকণমান লুটিওৱা দেৰি হ'ল জলিয়ে গ'লগৈ পাই আপোনালোকৰ কেনেকুৱা ভালনে ইমান কৰোণা ওলাইছে এইকেইদিন মানে কৰোণা বুলি একদম পূৰা ভয় লগা হৈছে আৰু এয়া এতিয়া বিলাহী কাটি লৈছিলোঁ এনেকৈ গুটি চুটি গুচাই লৈছোঁ গুটিবোৰ ইমান দিয়া নাই বাৰু পিঁয়াজ আদা নহৰু কিচমিচ লৈছোঁ কেইটামান অকণমান পানী দি লৈছোঁ পিচি ল'ম এতিয়া ধুনীয়াকৈ পেষ্টটো হৈ গ'ল নকৰোঁ অকণমান ঘিউ দি দিম অকণমান গোটা মছলা দি দিম এই দিছে অকণমান এতিয়া ঢালি দিম পেষ্টটো ধুনীয়াকৈ কৰিছোঁ গৰম পানীৰ ওপৰত কেৰাহীখন থৈ দিলোঁ সেমেকি থাকিলে সেইখিনি অকণমান নিমখ দি দিছোঁ আন্দাজমতে দিব আৰু দিলোৱেই নহয় হালধি বেছি দিলে ভাল নালাগিব
অকণমান জলকীয়া দি দিছোঁ ৰঙৰ কাৰণে। অকণমান চেনি দি দিছোঁ, একদম অকণমান দিছোঁ দেই। পানী দিছোঁ। অলপ সময় ঢাকি দিম এতিয়া। গৰম পানীৰ ওপৰত থৈ দিলোঁ মই, এই ফ্ৰাই কৰি থোৱা সেমেকা হৈ গ'ল। এইটো এতিয়া ফুলি যাব ইয়াত, নহ'লে একেবাৰে পূৰা ফুলি গৈছিলে। এতিয়া আকৌ ফুলিব বাৰু, একেই কথা। চাব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আমাৰ কলিজাই চাইছে, কৈছে মা এনেকুৱা লাগিছে বোলে মাছ বনোৱা আগতে লাগিছে বুলি কৈছে। এনেকুৱাই লাগে, বিৰাট টেষ্ট লাগে। ৰুটিৰ লগত, নানৰ লগত, ভাতৰ লগত, সকলোৰে লগতে পৰিৱেশন কৰিব পাৰে। তামোল খাবলৈ পাই গ'লহি। দাইল কেনেকৈ বনালোঁ চাওকচোন। একে চিম্পুলকৈ দাইল বনাইছোঁ। তেল নামাৰোঁ বুলি ইয়াত 1 চামুচ ঘিউ দি দিছোঁ। কেতিয়াবা এনেদৰে বনাবচোন, তেল মাৰিব মন নগ'লে ঘিউ দি দিব। মই কেৰাহীত বনালোঁ দাইলখিনি। এতিয়া অলপ ইয়াত গাখীৰ দি দিম। গাখীৰ অলপ এড কৰিলে ভাল লাগিব। ঘিউ অলপো সৰহকৈ দিব লাগে। দুশ গ্ৰাম গাখীৰ দি দিছোঁ। এতিয়া উতলক। হেল্ডিও হয় ৰেচিপিখন। এতিয়া অলপ উতল আহক। মছলা ইউজ নকৰোঁ একো, বেছি মছলা খাবলৈ মন নাই। মোৰ অলপ গেষ্ট্ৰিকৰ প্ৰব্লেম আছে, কিন্তু গেষ্ট্ৰিক হ'ল। উল্টা পুল্টা দৰৱ নিজে আনি খালোঁ, এণ্টিবায়'টিক এবিধ খাই দিলোঁ, দি লৈ বহুতখিনি কিবা হৈ গ'লগৈ। মই দুৰ্বল লাগি থকা হৈ গৈছে মানে। বুট অনা হৈছিলে, বুটখিনি তিয়াই থোৱাৰ পিছত কটং মাৰি আছে নহয়, নুকুমলিলে। এটা বনাম ৰেচিপি আৰু, সেয়াহে কিবা এটা বনাম, নেদেখুৱাওঁ বাৰু। অকণমান বাটাৰ দি দিলোঁ। ভাজি পেলাম অকণ বুটখিনি, পিঁয়াজ দি ভাজি পেলাম আৰু চালাড কাটিম এখন। আজি তেনেকৈ হৈ যাব আৰু একো নবনাওঁ। চালাড বনাম, বিলাহী দিবলৈ মন নাই, বিলাহী নিদিওঁ। এনেদৰে আদা দিম। এইখিনি আনিছে, ইমান আদাখিনি দেখুৱাচোন, একদম বোকা ফুল হৈ আহিছে নহয়। লেৰেলা গজালি মেলা দেখোন। তাকে ধুই পেলানি ৰাখিছোঁ আৰু। তাকে এয়া হৈছেগৈ চাওক ৰেচিপিখন, ধুনীয়া হৈ আহি আছে। দেখিছেনে? গাখীৰ আৰু ডিম এনেও খায়েই মানুহে, কণী গাখীৰ। তাৰ হৈ গ'ল। এতিয়া গেছটো অফ কৰি দিওঁ। মেচিনটো কৰকৰাই আছে, শুনিছেনে? আমাৰ গোঁসাই ঘৰ বনাই আছোঁ যে ওপৰত, তাত আজি কাম শেষ হৈছিলে, টিঙৰ কাম। টিকটো বনাই আছে মানে মণিপুতৰ, সেইকাৰণে সৰহৰাই আছে। এখন চাওকচোন, ইমান ধুনীয়া হৈছে, দেখিয়ে খাবলৈ মন যোৱাৰ নিচিনা হোৱা নাইনে? বিৰাটেই টেষ্টি হয়, ট্ৰাই কৰিবচোন আপোনালোকে। বিৰাট টেষ্টি ৰেচিপি কৈছোঁ নহয়, মই কৰাৰ আগতে এনেকৈ কৰিব, তাৰপিছত ক'ব কেনেকুৱা পালে কমেণ্টত। এয়া আজি লাঞ্চত এনেদৰে খোৱা হ'ল, বহুত টেষ্টি হৈছিলে। আপোনালোকে যদি ৰান্ধি চাই তেতিয়া গম পাব, নহ'লে মই ক'লে কি বুলি ক'ম মই। তাতে বহুতেই টেষ্টি হৈছিলে, মই কৈছোঁ নহয়, আপোনালোকে ট্ৰাই কৰিবই। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ। আজিলৈ আহোঁ, বাই বাই।